হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এয়া হৈছে মোৰ ফুলনিখন। প্ৰথমতে আপোনালোকক মোৰ ফুলনিখনকে দেখাই দিছোঁ। যিহেতু বতৰ এইকেইদিন ভাল হৈ আছে, ডাৱৰীয়া হৈ আছে, বৰষুণ দি আছে, ফুলবোৰে নতুনকৈ গজালি মেলিছে আৰু কিছুমান ফুল ফুলিছেও। আৰু নতুনকৈ কিছুমান ফুল ৰুইছিলোঁ, সেয়াও আপোনালোকক দেখাইছোঁ। মই মা ঘৰলৈ গৈছিলোঁ, বৰ্তাহঁতৰ ঘৰৰ পৰা কিছুমান ফুল লৈ আহিছিলোঁ। এইবোৰ স্নেক প্লেণ্ট আৰু গ্ৰেণ্ড মাদাৰ নেকি বুলি কৈছিলে বৰমাই। আৰু সেয়াই আৰু মোৰ ফুলনিখন। ঘপককৈ বতৰটো পটককৈ চেঞ্জ কৰি পেলালে। ইমান ডাঙৰ ধুমুহা আহিছে চাওকচোন। ঘৰত কোনো নাই, তাতে মই অকলে আছিলোঁ। সেই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, ভয়ো লাগিছিলে অৱশ্যে। কিন্তু পিছলৈ বতৰটো অলপ ভাল হ'লগৈ। আমাৰ ঘৰত সকাম আছিলে বছৰেকৰ, মানে বহাগৰ বিহুত বুলি, আৰু বহাগ মাহতে বছৰটোলৈ এটা সকাম কৰে। সেই সকামৰ অলপ নাম লৈছিলে, সেয়া দেউতাই ভিডিঅ' কৰি ৰাখিছিলে। আপোনালোকক অকণমান দেখাইছোঁ। যদি ক'ৰবাত ভুল হৈছে দুখ নধৰিব, তেন্তে চাই থাকক। এয়া আমাৰ ঘৰলৈ আহিছিল গাঁৱৰ বোৱাৰী জেং বিহু দল। এয়া অলপ আপোনালোকক দেখাম বুলি ভিডিঅ' কৰি ৰাখিলোঁ।
কিনালে আহিলে ফুটাটো উঠিলে আমাৰ এইফালে যায় ৰৈছে মাইটো হ'লে এনে এনে দান এনে আগল যা এতিয়া ঠিক দেউতাক দিছিলোঁ ভিডিঅ' কৰি ৰাখিবলৈ দেউতাই ভালকৈ নাজানে আপাদৈ শিকাই আছিলে সজাই থোৱা আছে বেয়া হৈ থাকে পানী সিজালো হৰাই দিছিলোঁ সকলোৱে কিবা কিবি কৈ আছিলে মোৰ লগত ধেমালি কৰিছিলে সঁচাকৈ এনেকুৱা ধেমালিবোৰ কৰিলে বৰ ভাল লাগে নহয়নে আনন্দও লাগে মনটো অলপ ভালো লাগে
আপোনালোকে বাৰু আপোনালোকৰ গাঁৱত এনেকুৱাবোৰ কৰে নাই বাৰু কমেণ্ট বক্সত জনাবচোন। নাই নাই পোৱা আজি ৰাতি হ'ব দে বেমাৰ আছে নহ'লেতো পালিয়ে দিলো নাই পোৱা বাবু পোৱাই নাই এই হাইকাল তুলিবলৈ হোৱা আজি মই ওলালোঁ বিহু গাবলৈ গাঁৱৰ বোৱাৰীসকলৰ লগত। চাব কেনেকুৱা লাগিছে কমেণ্টত জনাব। গা ধুনীয়াকৈ গা আমি বোৰে ৰাস্তাত যাওঁতে এনেদৰে ধেমালি কৰি গৈ থাকোঁ বিহু গাবলৈ যাওঁতে। আপোনালোকে বাৰু কেনেকৈ যায়? আমি কিন্তু পুৰা বিহু গান গাই যাওঁ দেই। গৈ থাকোঁতে ৰাস্তাতে মানুহ এজনে শৰাই দিলে বিহু গাই যোৱা দেখি, তাকে অলপ আশীৰ্বাদ দিলে আৰু আইসকলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।